লাগিছে বুলি কৈছে हिंदी मालूम हिंदी नहीं मालूम नहीं मालूम नागामीज नागामीज मालूम नागामीज मालूम आसामीज असमीज असमीज For- असमीज अलग मालूम অলপ মালুম হেল্ল' এভৰিৱান ৱেলকাম বেক টু দি চেনেল কি খবৰ আপোনালোকৰ মই কৌশিক মই আজি আপোনালোকক লৈ যাম এনেকুৱা এখন আনএক্সপ্ল'ৰ্ড ইণ্টাৰেষ্টিং আৰু অলপমান কনফিউজিং লগা ভিলেজলৈ যিখনৰ নাম হৈছে লংগুৱা ভিলেজ যিখন ভিলেজৰ লোকসকলে ডুৱেল চিটিজেনশ্বিপ এক্সপিৰিয়েঞ্চ কৰিব পাৰে য়েছ আপোনালোকে ঠিকেই শুনিছে ডুৱেল চিটিজেনশ্বিপ আৰু এই লংগুৱা ভিলেজখন আছে নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টৰ পৰা প্ৰায় 50 কিলোমিটাৰ দূৰত ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰত মই বৰ্তমান আছোঁ ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰ এটা পিলাৰত যিটো পিলাৰে ইণ্ডিয়া আৰু ম্যানমাৰক ভাগ কৰিছে আৰু মই বৰ্তমান আছোঁ ম্যানমাৰ চাইডে আৰু মই যদি এই পিলাৰটোৰ পৰা এইটো চাইডে আহি যাওঁ মই আহি যাম ইণ্ডিয়াত চাগে হয় নহয় বহুত ইণ্টাৰেষ্টিং তাৰোপৰি নাগালেণ্ডৰ এই লংগুৱা ভিলেজখনত এতিয়াও কিং চিষ্টেম চলি আছে এইজনেই হৈছে লংগুৱা ভিলেজৰ কিং বা ৰজা বা তেওঁলোকৰ ভাষাত চিফ আং এই চিফ আংজনৰ আণ্ডাৰত ম্যানমাৰৰ 30খন গাঁও আৰু আমাৰ ইণ্ডিয়াৰ 5খন গাঁও আছে বুলি কৈছে তেন্তে বলক আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ গুড মৰ্নিং ফ্ৰম লংগুৱা এতিয়া আমি গা চা ধুই মেলি ব্ৰেকফাষ্ট কৰি ললো ৰেডি হৈ আহিলো এইটোৱে হৈছে কালি আমি থকা হোমষ্টেটো আৰু কালি আমি ডিনাৰ এই ঘৰটোতে কৰিছো কাৰণ এইটো হোমষ্টে অনাৰজনৰ ঘৰ হয় আৰু ইয়াতে কিটচেনো আছে কালি মই ছেকেণ্ড এপিছডত এই ঘৰটোৰ সম্পূৰ্ণ ভিডিঅ' বনাই থৈছো আপোনালোকে তাতে গৈ চাব পাৰিব আৰু ইয়াৰ ৰাতিপুৱা পৰিৱেশটো আপোনালোকে চাব পাৰে এনেকুৱা ধৰণৰ সব মানুহ কামলৈ বৰ্তমান ওলাই গ'লেই চাগে তেন্তে বলক ব্ৰেকফাষ্টটো কৰি লওঁগৈ আৰু এতিয়া সময় বাজিছে 6:45 তো ইমান জল্দি ব্ৰেকফাষ্ট নবনাবও পাৰে ঠিক নাই আমিহে আহিছো ইমান জল্দি কাৰণ আমি 12-1 বজালৈকে লংগুৱা এক্সপ্ল'ৰ কৰিব লাগিব আৰু লংগুৱা এক্সপ্ল'ৰ কৰি পিনি আমি ডাইৰেক্ট ঘৰলৈ বুলি লংগুৱাৰ পৰা ওলাই দিলে বলক ব্ৰেকফাষ্টটো কৰি লওঁ ফাইনেলি আমাৰ ব্ৰেকফাষ্টত পুৰি আৰু দালি আছে আৰু লগতে এইটো ৰঙা চাহ বেলেগ বুলি নাভাবিব আকৌ আৰু এইটোৱে হৈছে তেওঁলোকৰ কিটচেনটো চাব পাৰে ইয়াতে আমি বহি খাই আছো কিটচেনটো মই আপোনালোকক কালি দেখাইছিলোঁৱেই আপোনালোকে সেই কালি ভিডিঅ'টোত চাই ল'ব কিটচেনটো পুৰি ইমানেই টেষ্টি আছিলে যে মই এটা এটাকৈ কেইবাটাও পুৰি ল'লোঁ তো যথেষ্ট ভাল লাগিলে খাই পুৰি এটা দিব আপোনালোক খালি ব্ৰেকফাষ্ট কৰাৰ পিছত বৰ্তমান এতিয়া ফটোশ্বুট চলি আছে আৰু এইফালে চাব পাৰে আমাৰ চিকাৰীকেইজনে একদম বন্দুক চন্দুক তুলি লৈছে মই বন্দুকটো লৈ লৈছোঁ কেনেকুৱা লাগিছে কমেণ্টত জনাব বন্দুকটো অলপ হেভিয়ে আছে চ' আপোনালোকে এইফালে চাব পাৰে এইটো হৈছে গং বুলি কয় আৰু এইটো হৈছে হেড গিয়াৰ আৰু মই হেড গিয়াৰটো পিন্ধি চাওঁ কেনেকুৱা হয় ত' মই হেড গিয়াৰটো পিন্ধি পিনি ধুনীয়াকৈ এটা ফটো মাৰিব লাগিব নগামান আছে নে আৰু এইফালে বাইদেৱে কৈছে আৰু এইফালে দাদা বাহঁতেও ব্ৰেকফাষ্ট কৰি আছে আৰু কৈছে মোক নগামানৰ নিচিনা লাগিছে বুলি কৈছে আৰু আছে নকাও কন্যাক আপোনালোকে যদি লোকেল গাইডৰ দৰকাৰ হয় তেন্তে আপোনালোকে এই দাদাক কণ্টেক্ট কৰিব পাৰে লংচ হোমষ্টে আছে আৰু গাইড বি কৰি আৰু হোমষ্টে বি আছে so those who wants to come most welcome যিসকলে আপোনালোকে আহিব বিচাৰে মিষ্টাৰ নকাও কন্যাকৰ লগত আপোনালোকে কণ্টেক্ট কৰিব পাৰে যাম বুলি ওলাইছোঁ আৰু এক্সপ্ল'ৰ কৰিমগৈ বুলি যাওঁ আৰু এইফালে চাব পাৰে পুৰা টকৌপাত দিয়া ঘৰ লংগুৱা ভিলেজ এডোখৰ পৰা ষ্টাৰ্ট প্ৰায় হৈয়ে যায় আৰু এইফালে পুৰা পাহাৰী ৰাস্তা হয় এইটো আৰু পুৰা আপ আছে সেই তললৈও চাব পাৰে সেই নাজাৰাটো যথেষ্ট ধুনীয়া হয় তো আপোনালোকক ভালকৈ নাজাৰো দেখুৱামগৈ বাৰু কালি আমি যিটো হোমষ্টেত আছিলোঁ হোমষ্টেটো যথেষ্ট ভাল হয় বহুত হেল্পফুল বহুত পলাইট হয় চ' ভাল লাগিলে থাকি পিনি চলো এতিয়া আমি গৈ থাকোঁ ডাইৰেক্ট লংগুৱা ভিলেজ এক্সপ্ল'ৰ কৰিবৰ কাৰণে মানে আপোনাৰ লংগুৱা ভিলেজ হয় এইফালে চাব পাৰে আৰু এইফালে নাজাৰাটো চাব পাৰে যথেষ্ট ধুনীয়া হয় হাই বাই বাই আৰু এইটো চাইডে গ'লে ম্যানমাৰ স্কুল পায় আৰু এইফালে গ'লে ম্যানমাৰ স্কুললৈকে যাব পাৰি আমি ম্যানমাৰ স্কুললৈকে নাযাওঁ যিহেতু আজি ছানডে হোৱাৰ কাৰণে আপোনাৰ পুৰা চব বন্ধ আছে তো ছানডে দিনাখন ইয়াৰ নাগালেণ্ডৰ সকলো মানুহে চাৰ্চলৈ যায় এতিয়া আমি যাম চিফ আংছ হাউচ সেইটো তো আমি বাইক ইয়াতে ৰাখিব লাগিব চাগে খুব সম্ভৱ আমাৰ ৰাস্তাটোলৈ অলপমান কনফিউজন কিমান দূৰ যাব লাগিব যে আমি বাইক লৈ যাব পাৰিম নে নোৱাৰিম তেওঁ আমাক ক'লে যে তোমালোকে বাইক লৈ ওপৰলৈকে যাব পাৰিবা ঠিক আছে আহিছোঁ আৰু এই দাদাই ধুনীয়াকৈ কৰি দিলে আপোনালোকে এইটো চাইডে আংছ ঘৰলৈ যাব পাৰিব বুলি কৈছে আমি গৈ থাকোঁ এতিয়া আংছ ঘৰলৈকে
তো ইয়াত লিখি থোৱা আছে চিফছ আংছ ঘৰ ৰাস্তাটো যথেষ্ট আপ হয় চাব পাৰে কিমান আপত আছেগৈ যথেষ্ট আপত আছেগৈ ফাইনেলি আমি আহি লংগুৱা কিঙৰ ঘৰ পাইছোঁহি আৰু এতিয়া মই আপোনালোক ঘৰটোৰ বিষয়ে ভালকৈ মই ক'ম বাৰু এতিয়া আমি ম্যানমাৰত বাইক ৰাখি দিছিলোঁগৈ কিন্তু কৈ আছোঁ আপোনাৰ কাহিনীটো কি হয় কেলৈ আমি কৈ আছোঁ ম্যানমাৰত বাইক ৰাখি দিছোঁ বুলি কাৰণ সেইটো চাইড আমি যিডোখৰত প্ৰথমতে বাইকখন ৰাখিবলৈ গৈছিলোঁ সেইডোখৰ ম্যানমাৰ পৰি যায় মানে তেন্তে মই আপোনাক কৈ আছোঁ কেলৈ ম্যানমাৰ হয় গোটেইখিনি মই বৰ্তমান আহিছোঁ লংগুৱা ভিলেজৰ কিংছৰ ঘৰলৈকে যাক লংগুৱাত চিফ আং বুলিও কোৱা হয় আৰু এইটোৱে হৈছে লংগুৱাৰ চিফ বা লংগুৱাৰ কিংছৰ ঘৰ হয় এইটো আৰু এই লংগুৱা ভিলেজখন আছে নাগালেণ্ডৰ মন ডিষ্ট্ৰিক্টত আৰু এই মন ডিষ্ট্ৰিক্টত যিখন আমি লংগুৱা ভিলেজত আছোঁ এই ভিলেজখনত বেছিভাগ মানুহে কন্যাক ট্ৰাইবৰ মানুহ হয় আৰু নাগালেণ্ডৰ বেছিভাগ ঠাইতে বৰ্তমানেও এতিয়াও কিং চিষ্টেম চলি আছে মানে লংগুৱা ভিলেজৰ যিজন মুখীয়া হয় আৰু সেই মুখীয়াজন মানুহৰ দ্বাৰা কোনো ইলেক্টেড পিপুল নহয় চ' তেওঁলোকে জন্মগতভাৱে তেওঁলোকে এই পদবীটো পায় ধৰি লওক তেওঁলোকৰ দেউতাক যদি ৰজা আছিলে এতিয়া তেওঁ ৰজা হৈছে আৰু তাৰ পিছৰ জেনেৰেশ্যনত তেওঁ পুতেক ৰজা হ'ব আৰু এটা যথেষ্ট ইণ্টাৰেষ্টিং বস্তু আপোনালোকক মই দেখাইছোঁ তেন্তে ব'লক মই বৰ্তমান এতিয়া এনেকুৱা এটা ঘৰত আছোঁ যিটো ঘৰৰ হাফ পাৰ্ট পৰে ম্যানমাৰত আৰু হাফ পাৰ্ট পৰে ইণ্ডিয়াত আৰু মই যিটো প্লেচত থিয় হৈ আছোঁ আৰু এই প্লেচটোৰ মাজেদি ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰলাইন পাৰ হৈ গৈছে আৰু এটা ইণ্টাৰেষ্টিং কথা এই ঘৰটোৰ কিটচেন আছে বাৰ্মাত আৰু বেডৰুম আছে ইণ্ডিয়াত ইয়াত থকা মানুহবোৰৰ ডুৱেল চিটিজেনশ্বিপ থাকে যাৰ বাবে তেওঁলোকে ম্যানমাৰো যাব পাৰে আৰু ইণ্ডিয়ালৈ যাব পাৰে তাকে বহুত এটা ইণ্টাৰেষ্টিং প্লেচ তেন্তে ব'লক এই ঘৰটো কেনেকুৱা হয় পুৰা এক্সপ্ল'ৰ কৰোঁ সোমাই প্ৰথম দেখিছোঁ আৰু এইফালে চাব পাৰে ঘৰটোৰ ৱালত বিভিন্ন প্ৰকাৰৰ ধুনীয়াকৈ বনোৱা স্কাল্পচাৰসমূহ আছে স্কাল্পচাৰখিনিৰ সন্মুখতে এটা কাঠেৰে বনোৱা এটা ষ্টেচু আছে যিয়ে খুব সম্ভৱ তেওঁলোকৰ কন্যাক ট্ৰাইবক ৰিপ্ৰেজেণ্ট কৰিছে এজোপা গছেই এই গছজোপাতে কাঠত কাটি পিনি পুৰা বনাই থৈছে ধুনীয়াকৈ আৰু ইয়াত চাব পাৰে ইয়াত লিখি থোৱা আছে দি ট্ৰেডিশ্যনেল চিফ আংছ হাউচ বিল্ড অন অৰিজিনেল লোকেশ্যন এট দি ইণ্ডো ম্যানমাৰ বাউণ্ডাৰী আৰু এই ঘৰটো 2016 চনৰ 28 অক্টোবৰত বনাইছিলে আৰু ইয়াত ধুনীয়াকৈ কাঠেৰে এটা প্ৰাণীৰ মূৰ্তি বনাই থৈছে তো চাব পাৰে আৰু ব'লক ঘৰটোৰ ভিতৰত সোমাই চাওঁ কেনেকুৱা হয় ঘৰটোৰ ভিতৰত সোমাই দেখিছোঁ ইয়াত এখন ধুনীয়া টেবুল টাইপৰ আছে আপোনালোকে চাব পাৰে এইটো আৰু এই ঘৰটো পুৰা মিউজিয়াম টাইপৰ বনাই থোৱা আছে দেখিছোঁ ইয়াত এটা গং আছে আৰু এইটো হৈছে গং যেতিয়া কালচাৰেল প্ৰগ্ৰেম বা কিবা আয়োজন হয় তেতিয়া তেওঁলোকে এই গংটো বজায় আৰু ইয়াত বিভিন্ন প্ৰাণীৰ স্কাল আছে চাব পাৰে আৰু এইবোৰ চব মেথুনৰ স্কাল হয় চাব পাৰে তো বহুত সংখ্যক মেথুনৰ স্কাল মোৰ পাছফালে আছে যথেষ্ট ইণ্টাৰেষ্টিং লাগিছে বস্তুবোৰ আৰু এই গোটেই ঘৰটো পুৰা মিউজিয়াম টাইপত ধুনীয়াকৈ বনাই থৈছে আৰু এইফালে চাব পাৰে আৰু এজন হৈছে কিং হয় ইয়াৰ আছে কিং কুইন আৰু এজন হৈছে খুব সময় আহিবলগীয়া কিং ইয়াত কিঙৰ পৰা ফেমিলি ফটো আছে আৰু ইয়াত চাব পাৰে ইয়াত লিখি থৈছে কিং এণ্ড কুইন আৰু ইয়াত এটা ডাঙৰ লোক ড্ৰাম আছে আপোনালোকে চাব পাৰে হৰ্ণবিল ফেষ্টিভেলত আমি লোক ড্ৰামসমূহ দেখিছিলোঁ কিন্তু ইমান ডাঙৰ লোক ড্ৰাম মই ফাৰ্ষ্ট টাইম দেখিছোঁ আপোনালোকে চাব পাৰে মোৰ পাছফালে যিটো লোক ড্ৰাম আছে যথেষ্ট ডাঙৰ হয় আমি বৰ্তমান এতিয়া কিংছ হাউচত চাহ খাই আছোঁ কিঙক লগ পালোঁ আৰু কিঙৰ অলপ যি কথাও পাতিলোঁ কিন্তু যিহেতু আজি ছানডে হোৱা হেতুকে কিং আজি আপোনাৰ চাৰ্চলৈ যাব তেওঁ চাৰ্চলৈ যাবলৈ ৰেডি হৈছে একদম ভাল টাইমতে পালোহি যোৱাৰ আগতে আমি তেওঁক লগ পালোঁ তেতিয়া আমি চাহটো খাই পিনি আকৌ আমি লংগুৱা ভিলেজ এক্সপ্ল'ৰ কৰিম এইবোৰ হৈছে ট্ৰেডিশ্যনেল জুৱেলাৰী আৰু ইয়াত কিছুমান দাহো আছে আৰু এই দাহকেইখন বাৰ্মাৰ পৰা অহা দাহ বুলি কৈছে বাৰ্মাততো এনেই যাব নোৱাৰিম কিন্তু আমি এতিয়া এই লংগুৱা ভিলেজলৈ আহি পিনি এই বাৰ্মাৰ বস্তুসমূহ আমি এক্সপ্ল'ৰ কৰিব পাৰিছোঁ ত' মই নিজকে বহুত সৌভাগ্যৱান বুলি ভাবিছোঁ যে মই এই প্লেচটোলৈ আহি ইণ্টাৰেষ্টিং বস্তু মই চাবলৈ পাইছোঁ ভাল লাগিছে আহি পিনি আপোনালোকে ইয়াত যিখিনি জুৱেলাৰীজ দেখিছে আৰু এই জুৱেলাৰীজখিনি আপোনালোকে বাই কৰিব পাৰিব ইয়াত ধুনীয়াকৈ প্ৰাইচো লিখি থোৱা আছে আৰু ইয়াৰ দাম আছে 700 ৰুপিজ তেওঁলোকে নিজ হাতেৰে এই জুৱেলাৰীজখিনি বনায় যথেষ্ট কষ্ট কৰি বনায় যিমানটো প্ৰাইচ লিখিছে ইমানটো প্ৰাইচ মানে আপোনালোকৰ বাবে ৱৰ্থ এইজনেই হৈছে লংগুৱা ভিলেজৰ চিফ আং এই চিফ আংজনৰ আণ্ডাৰত ম্যানমাৰৰ 30খন গাঁও আৰু আমাৰ ইণ্ডিয়াৰ 5খন গাঁও আছে বুলি কৈছে চ' যথেষ্ট ইণ্টাৰেষ্টিং যিহেতু চিফ আং
আংছ ঘৰটো আমি এক্সপ্ল'ৰ কৰিলোঁ চ' যথেষ্ট ভাল লাগিলে আৰু চিফ আংছজন যথেষ্ট চিম্পুল সৰল সহজকৈ ধুনীয়াকৈ কথা পাতিলে এতিয়া আমি যাব লৈছোঁ ইণ্ডো ম্যানমাৰ পিলাৰলৈ এতিয়া ইণ্ডো ম্যানমাৰ পিলাৰলৈ আমি এইটো চাইডে ৰাস্তা আছে বুলি ভাবিছিলোঁ কিন্তু এইটো চাইডে ৰাস্তা নাই গতিকে এইফালে তললৈ যাবগৈ লাগিব আমি যিটো ৰাস্তাই আহিছিলোঁ আৰু ইয়াৰ এটা গেষ্ট হাউচটো আছে আপোনালোকে চাই চাব পাৰে এইটো হৈছে গেষ্ট হাউচ আপোনালোকে আহিলে এই গেষ্ট হাউচটো থাকিব পাৰিব চ' এইটোৱে হৈছে চাৰ্চটো বৰ্ডাৰ পিলাৰলৈ যাওঁতে আমাৰ ৰাস্তা আকৌ ভুল হৈ গৈছিলে কিন্তু এওঁলোকে আমাক হেল্প কৰিলে ৰাস্তা বিচাৰি দিয়ে বাকী এওঁলোকে আমাক ধুনীয়াকৈ ৰাস্তাটোৰ কথা কৈ দিলে আমি এতিয়া সেইটো চাইডে যাব লাগিব কৈছে তেন্তে ব'লক গৈ থাকোঁ यहाँ इंडिया म्यांमार पिलार 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 সেইফালে অঁ অ'কে हाँ আমি পুৰা আপ ৰাস্তা এটাই গৈ আছোঁ এতিয়া বৰ্ডাৰ পিলাৰলৈ বুলি কিমান দূৰ যাব লাগিব নাজানো কি এইটো ট্ৰেকিঙে কৰে চাগে মানুহে আমিতো বাইক লৈ আহি গ'লোঁ চাগে এতিয়া বাইক যাব নাযায় সেইটোৱে গম নাপাইছোঁ বৰ্তমানলৈকেতো বাইকখন আহিছে ফাইনেলি আমি আহি বৰ্ডাৰ পিলাৰলৈ যোৱা মেইন ষ্টেপকেইটা পাইছোঁহি বৰ্তমান এতিয়া ইণ্ডো ম্যানমাৰ পিলাৰলৈ বুলি গৈ আছোঁ আৰু পিলাৰলৈ বুলি যাবলৈ এনেকৈ কৰি আপোনাৰ ষ্টেপ বনাই থোৱা আছে চাব পাৰে আৰু মেইন বস্তু পানী লৈ নানিলোঁ কিন্তু বহুত পানী পিয়াহো লাগি আছে ত' আৰু এতিয়া কিমানটা ষ্টেপ বগাব লাগে সেইটো গম পোৱা নাই এতিয়া এডোখৰলৈকে মোৰ অৱস্থা বেয়া হ'লেই 4 খোজমান দিছিলোঁহে ফাইনেলি আহি আমি পিলাৰ পাই গ'লোহি আৰু সেইফালে এটা ভিউ আছে আপোনালোকক মই ভালকৈ দেখুৱাম ভিউটো পটককৈ এতিয়া মই আঁতৰাই দিছোঁ আৰু বৰ্তমান আহি আমি এই পিলাৰটো পাই গৈছোঁহি চাব পাৰে এতিয়া মই বৰ্তমান আছোঁ ইণ্ডিয়া আৰু ম্যানমাৰ বৰ্ডাৰ এটা পিলাৰত আৰু মই বৰ্তমান আছোঁ ম্যানমাৰ ছাইডে আৰু মই যদি এই পিলাৰটোৰ পৰা এইটো ছাইডে আহি যাওঁ তেন্তে মই আহি যাম ইণ্ডিয়াত পিলাৰটোৱে ইণ্ডিয়া আৰু ম্যানমাৰক ভাগ কৰিছে আৰু এইফালে চাব পাৰে এইটো ছাইডে আছে ইণ্ডিয়া ইয়াত লিখি থোৱা আছে ইংলিছত ইণ্ডিয়া আৰু এইটো ছাইডে লিখি থোৱা আছে ম্যানমাৰ আৰু এইফালৰ পৰা চালে আপোনালোকে দেখিব এখন হৈছে লংৱা ভিলেজৰ আমি অলপ আগত যে গৈ আহিছিলোঁ আংছ ঘৰ সেইটো আৰু ইয়াত যিটো ৰাস্তা পাৰ হৈ গৈছে আৰু এই ৰাস্তাটোৱে ইণ্ডিয়া আৰু ম্যানমাৰক ভাগ কৰিছে আপোনালোকে চাব পাৰে মই চাবিটো পেলাই থৈ আহিছিলোঁ কৰি আহিছিলে মানে আৰু দাদা ধুনীয়াকৈ মোক এই চাবিটো দিছেহি ত' থেংক ইউ ত' লংগোৱা মানুহখিনি ইমানেই ভাল মোৰ এইটো চাবিটো পৰি আহিছে তথাপিও মোক ধুনীয়াকৈ আনি পিনি মোৰ হাতত গতাই দিছেহি চ' থেংক ইউ চ' আহি পিনি যথেষ্ট ভাল লাগিছে মানুহবোৰ সঁচাকৈ যথেষ্ট মৰমীয়াল আৰু যথেষ্ট হেল্পফুল হয় যদি আপোনালোকে লংগোৱা আহিম বুলি ভাবে চ' একেবাৰে আপোনালোকে নিশ্চিন্ত মানে আহিব পাৰে থেংক ইউ ওৱান ছেকেণ্ড আমি বৰ্তমান যিহেতু বৰ্ডাৰ পিলাৰত আছোঁ আৰু বৰ্ডাৰ পিলাৰলৈ যথেষ্টখিনি ইয়াৰ লোকেল ল'ৰা ছোৱালী আছে আৰু ইয়াত জিষ্ণু সমীৰৰ সৈতে ইয়াত বহি আছে বাস্তৱত ধুনীয়াকৈ ফটো তুলি আছে আৰু এইফালে পুৰা ধুনীয়াকৈ আপোনালোকে ইয়াৰ ভিউটো এনজয় কৰিব পাৰে আৰু এইখনে হৈছে লংগোৱা ভিলেজখন ইয়াতে আছে No English, no problem. Yes, English, no problem. You know English? Hello, guys. What is your name? My name is Mr. Khombai. Miss क्यों लगा है? My name is Mr. Khombai. My name is Phamsa. Mr. Khombai. Khombai gaya. अच्छा. My name is Awan. हाय बोलो हाय. Hi. आज तुम लोग सर्च नहीं गए? ऐसा नहीं है. क्यों? ऐसा नहीं बोलो. Bisa में आ रहेगा. हिंदी मालूम? हिंदी नहीं मालूम? नहीं मालूम. नागामीज? नागामीज मालूम. नागामीज मालूम? नागामीज मालूम. अच्छा आसामीज? Assamese नहीं मालूम. थोड़ा अलग मालूम. अलग मालूम. Nagamis. नागामी. এই দফাত বহি পিনি বহুত ভাল লাগে চাগে ন হে Timi sama. Ini sachin dulu. Oh, tutup pila. Mana kota नहीं मालूम. Belum masih kamu tibu. Belum masih kamu tibu. हमको समझ में नहीं आ रहा है Sama नहीं है. आई डोंट अंडरस्टैंड Belum masih kati. Belum masih kati dulu. हम बोर्मा नहीं गए नहीं है.
हम लोग आसाम से है आसाम Asam. आसाम Arunachal. अरुणाचल और तुम लोग कहाँ से मणिपुर त्रिपुरा My China. चाइना चाइना My Longwa. हम तो सब लोग इंडिया का है और तुम तो अभी म्यांमार में हो Yeah, me ho. Chupora. এতিয়া মই আছো ইণ্ডিয়াত আৰু জিষ্ণু আছে ক'ত म्यांमार म्यांमार এতিয়া আমি এক্সচেঞ্জ কৰিম এতিয়া মই যাম म्यांमारলৈ আৰু জিষ্ণু আহিব इंडिया इंडिया आज मैं इंडिया आ गया फिर से इंडिया म्यांमार म्यांमार इंडिया আকৌ म्यांमार इंडिया म्यांमार इंडिया আমি ইয়াত বহুত সময় ৰ'লো আৰু এতিয়া বিভিন্ন টুৰিষ্ট আহি গ'ল ইয়ালৈ আৰু এফালে চাব পাৰে আৰু এই গোটেইখিনি হৈছে ম্যানমাৰ পাহাৰ আপোনালোকে চাব পাৰে তো বৰ্তমান মই এতিয়া ম্যানমাৰ ছাইডে আহি গ'লোঁ আৰু ম্যানমাৰ ছাইডে এটা ৱাটছ টাৱাৰ আছে তেন্তে ব'লক এতিয়া ৱাটছ টাৱাৰটো চাবলৈ যাওঁ তো চলো আৰু এনেকৈ কৰি যাব লাগিব ৱাটছ টাৱাৰটোলৈ এতিয়া এনেকুৱা ৰাস্তাটোৱে আমি যাব লগা হৈছে আৰু যথেষ্ট ভাগৰো লাগি গৈছে তথাপিও যিটো এইটো ভিউ আছে ন ভিউটো যথেষ্ট ধুনীয়া হয় তাহলে চাব পাৰে এইখিনি গোটেইখিনি ম্যানমাৰৰ পাহাৰ হয় কৰি মজাই লাগিছে কিন্তু মেইন কথা আমি পানী নানিলোঁ अब मुझे देखो তো বৰ্তমান মজা আছে আহি আছোঁ এতিয়া আৰু এইফালে কি ধুনীয়া পাহাৰ আছে আৰু ফাইনেলি আমি আহি ৱাটছ টাৱাৰ পাই গ'লোহি আৰু এইফালে ইহঁতি পজ দিলে আৰু এইফালে চাব পাৰে ভিউটো আল্টিমেট Through the stillness, the clouds drift high. Thoughts like breezes whisper by. Endless waves of a calm blue sky, where dreams take wings and learn to fly. Gentle echo. বৰ্তমান মই এতিয়া ৱাটছ টাৱাৰটোৰ ওপৰত আছোঁ আৰু ৱাটছ টাৱাৰটোৰ ওপৰৰ পৰা আপোনালোকে ভিউসমূহ চাব পাৰে মই দেখাইছোঁ ৰ'ব ভিউটো চাব পাৰে আৰু এই গোটেইখিনি হৈছে ম্যানমাৰৰ পাহাৰ আৰু এইখন দেখিছে এইখন যে বস্তি টাইপৰ দেখিছে এইখন গোটেইখন ম্যানমাৰৰ বস্তি আৰু আপোনাৰ এইডোখৰত যে এই ৰাস্তাটো আছে যে সেইটো হৈছে ম্যানমাৰ আৰু ইণ্ডিয়াক ভাগ কৰা ৰাস্তা আৰু এইডোখৰতে আছিলে আংছ ঘৰ আমি ইয়াতে বহুত সময় ধৰি বহিলোঁ আৰু বহি পিনি ইয়াৰ ভিউসমূহ এনজয় কৰিছোঁ আৰু যথেষ্ট একদম পুৰা ঠাণ্ডা হাৱা এটা মাৰি আছে যথেষ্ট ভাল লাগিছে আজিৰ ভিডিঅ'টো ইমানেই যদি আপোনালোকৰ চাই ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই